গাইজ কি খবৰ আপোনালোকৰ আজিৰ দুপৰীয়া সাজটোলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই বনাব লৈছোঁ মাংস। যিমান কি গৰম নহ'লেও কিয় মাংস নাখালে দেখোন মই থাকিবই নোৱাৰোঁ, সেইকাৰণে অকণমান হওক লৈ আহিলোঁ। আৰু মই ধুনীয়াকৈ মাংসখিনি ইয়াতে ধুই লৈছোঁ। যোনে যি নকলেও মাংস মেইন আৰু কি কয়। তাৰপাছতে মই আদা নহৰু অকণমান থেঠেলিয়াই লৈছোঁ। আজি আৰু মিক্সিত মাৰি নাথাকোঁ, এনেকৈ হ'ব যিহেতু মই অকলে না, সেইকাৰণে। তাৰপাছত ইয়াতে কেৰাহীটো তেল দি দিছোঁ, পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি যেতিয়া ৰংচোৱা হৈ গ'ল ন, তাৰপাছত ইয়াতে মই চিকেনখিনি দি দিছোঁ। চিকেনখিনি দিয়াৰ পাছত মই ইয়াতে অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পাছত ইয়াত মই নিমখ দি কিনে হালধি দি দিছোঁ। হালধি দিয়াৰ পাছত জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, ৰেড চিলি পাউডাৰ, চিকেন মছলা এইবিলাক দিছোঁ। দি পেলাই মই যে এইখিনি মছলাখিনি ইয়াতে দি দিছোঁ। আদা নহৰু আৰু জ্বলা দি পেলাই অকণমান টাইম ভাজিছোঁ। আৰু মই হালধিও দি দিছিলোঁ কোৱা নহ'ল। তাৰপাছত ইয়াতে মই বিলাহী অকণমান দি দিছোঁ আৰু দি পেলাই ঢাকনি লগাই দিছোঁ। ঢাকনিখন এবাৰ উঠাইও দিছোঁ ন, যিহেতু লাগি যাব পাৰে ন, সেইকাৰণে। এয়া বনি আছে, দেখিছেনে ইমান ধুনীয়া হৈছে। সদায়তো গ্ৰেভি কৰিয়ে খাওঁ, মই ভাবিলোঁ আজি ড্ৰাই ফ্ৰাই কৰি খাওঁ। চ' হৈ গ'ল আমাৰ চিকেন। এতিয়া মই এটা কণীও এনেকৈ অমলেট বনাই লৈছোঁ, কাৰণ অমলেট বহুত দিন হ'ল খোৱাই নাই। বইল কণীটো খাই থাকোঁ, তো সেইকাৰণে মই এটা অমলেট বনাই ল'লোঁ। আৰু এই হৈছে দাইল, গতিকে অকণমান দাইলো বনাই ল'লোঁ। তাৰপাছত এতিয়া মই গেছখনত তেল মাৰিম, ফোৰণ জলকীয়া আৰু পিঁয়াজ দিলোঁ। দি পেলাই মই এতিয়া দাইলখন ধুনীয়াকৈ তেল মাৰি ল'লোঁ। আৰু এটা কথা মই হালধিটো সদায় লাষ্টতে দি দিওঁ, গতিকে হালধিখিনিও দি দিলোঁ। দি পেলাই অকণমান লাৰি দিছোঁ, আকৌ উতলিবলৈ দিছোঁ ন। দেখিছেনে উতলিলে ইমান ধুনীয়া লাগে ন। আৰু মই মচুৰ দালিটো ধুনীয়া বনাওঁ আৰু সেইটো মই জানো। এয়া মই এতিয়া প্লেটিং কৰিম। এয়া মই জহা চাউলৰ ভাত লৈ লৈছোঁ আৰু লগতে দাইলো লৈ লৈছোঁ। আজি যিহেতু গ্ৰেভি বনোৱা নাই, সেইকাৰণে দাইল খাম, আৰু নহ'লে গ্ৰেভি থাকিলে মই দাইল নাখালোঁ হয়। আৰু মই অকণমান জিকা আৰু আলুও ভাজি লৈছিলোঁ। তাৰপিছত এয়া মই চিকেন লৈ লৈছোঁ, চিকেন ড্ৰাই ফ্ৰাই এয়া লৈ লৈছোঁ চিকেনো। তাৰপাছত মই ইয়াতে পিঁয়াজ দি দিছোঁ, পিঁয়াজটোতো আৰু লাগিবই। তাৰপাছত অমলেটখনো মই ইয়াতে ছাইডতে দি দিছোঁ। আৰু এনেকৈ আছিল আজি দুপৰীয়াৰ থালিটো। আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' সৈতে লগ পাম।